অভিমানী মৰমবোৰ কথা লিম্পী শইকীয়া পাঠ বৰ্ণালী তালুকদাৰ। ঐ অভিমানী, কিমান নোৱাৰো এনেকৈ থাকা। অভিমানবোৰ একাষৰীয়া কৰি মোৰ দুচকুলৈ এবাৰ চোৱাচোন। তাতেই বিচাৰি পাবা তোমালৈ সাঁচি ৰখা মোৰ অগাধ প্ৰেমৰ এখনি মৰমৰ সফুৰা। মোৰ হৃদয় ডায়েৰীখনৰ বাৰে বাৰে পঢ়িও হেঁপাহ নপলোৱা তুমি এটি ভাল লগা কবিতা। এনে লাগে তুমি নহ'লেই স্তব্ধ হৈ পৰিব মোৰ হৃদয় স্পন্দন। এতিয়াতো তুমি মানেই যেন ভাল পোৱা, তোমাৰ নাম শুনিলেই নাচি উঠা মই যে এজনী চঞ্চলা পখিলা। সেয়া বাৰু হয়, হুলুতা পুলুতা বেবেৰী বাং কথাবোৰেৰে তোমাক খং উঠাবলৈ কৰোঁ দুষ্ট চেষ্টা। কাৰণ খঙত জ্বলি পকি উঠা তোমাৰ মুখনিৰ আঁৰতেই মই যে দেখা পাওঁ মোলৈ থকা তোমাৰ অযুত মৰমৰ নিযুত কণা। হ'লেও কিন্তু তোমাক হেৰুৱাৰ ভয়ে বুকুখন কেনেকৈ বিন্ধে তুমিতো নাজানা। কিমান যে ভাল পাওঁ তোমাক, সেয়া জানো তুমি বুজি নোপোৱা। সেইবাবে কৈছোঁ, অভিমানবোৰ দূৰৈতে ৰাখি মাথো এবাৰ হাঁহি দিয়া। ঐ অভিমানী, ইমানকৈ অভিমান নকৰিবাচোন। এবাৰ মৰমেৰে মোৰ দুচকুলৈ চোৱা না, তাতেই বিচাৰি পাবা তোমালৈ সাঁচি ৰখা অগাধ প্ৰেমৰ এখনি মৰমৰ সফুৰা।